হেল্ল' গাইজ, আমি আহিছোঁ ৰবাব টেঙা আনিবৰ কাৰণে। ৰাতিপুৱাই 2ঘৰ মানুহক বিচাৰি গ'লোঁ আৰু 2ঘৰ মানুহে আমাক নাই বুলি ক'লে, কিন্তু তাহাঁতৰ ঘৰ বাৰীৰ পিছফালে লাগি আছিলে। আমাক মিছা কথা ক'লোঁ হয়নে অলপিতা? হয় বুলি আমি হাৰি যোৱা নাই, আকৌ আনিবলৈ গৈছোঁ। অঁ, এয়া 3 নম্বৰ মানুহ ঘৰ, য'ত আমি ৰবাব টেঙা বিচাৰি আনিছোঁ। ৰবাব টেঙা পালোঁ আৰু বতৰ বৰষুণ দিব এতিয়া অলপ পাছত। পাহাৰ বগাই নামি আহিল ডালিমেৰে অসমীৰে একতাৰে সুতাবোৰে ইমান জলকীয়া দিবই নাজানে, গোটেইটো পিহিলে। ইমানে জ্বলা দিলে আপুনি কওক কেনেকুৱা লাগিলে ভিডিঅ' কৰা চকত কিমান দিলে গাইছ গমে নাপালে জ্বলা বেয়া হ'ব বোলে। কি খাই আছে এতিয়া?